চীনৰ মহাপ্ৰাচীৰ ইংৰাজীত যাক কোৱা হয় দ্য গ্ৰেট ৱাল অফ চাইনা। চীনা ভাষাত কয় চং চাং অৰ্থাৎ দীৰ্ঘ প্ৰাচীৰ, শিল আৰু মাটিৰে নিৰ্মিত দীঘলীয়া প্ৰাচীৰৰ শাৰী। এই প্ৰাচীৰসমূহ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা খ্ৰীষ্টীয় ১৬ শতিকা পৰ্যন্ত চীনৰ উত্তৰ সীমান্ত ৰক্ষা কৰাৰ বাবে নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰা হয়। এনেকুৱা বহু কেইটা দেৱাল নিৰ্মাণ কৰা হৈছিল যদিও খ্ৰীষ্টপূৰ্ব ২২০ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০০ৰ মধ্যৱৰ্তী সময়ত চীনৰ প্ৰথম সম্ৰাট কিং চি হুৱাঙৰ অধীনত নিৰ্মিত প্ৰাচীৰটোৱে সকলোতকৈ বিখ্যাত। এইটো বৰ্তমান প্ৰাচীৰতকৈ বহু উত্তৰত অৱস্থিত আৰু ইয়াৰ খুব কম সংখ্যক ভগ্নাৱশেষ পোৱা যায়। বৰ্তমানৰ প্ৰাচীৰটো মিং ৰাজবংশৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। চীনৰ মহাপ্ৰাচীৰ মানুহৰ হাতে বনোৱা পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ স্থাপত্য, যাৰ বাবে এই প্ৰাচীৰটো পৃথিৱীৰ ৭ম আশ্চৰ্যৰ ভিতৰত এটা হিচাপে ইতিহাসত নাম লিপিবদ্ধ হৈছিল। এই প্ৰাচীৰ প্ৰায় ৫ৰ পৰা ৮ মিটাৰ ওখ আৰু ৬,২৬০ কিলোমিটাৰ দীঘল। এইটো আৰম্ভ হৈছে চীনৰ চাংহাই পাছৰ পৰা আৰু শেষ হৈছে লক্ষ্ণৌৰ নামৰ ঠাইত। ইয়াৰে মূল অংশ নিৰ্মাণ কৰা হৈছিল প্ৰায় খ্ৰীষ্টপূৰ্ব ২০৮ৰ পৰা। নিৰ্মাণ কাম আৰম্ভ কৰিছিল সৈনিক বা চাইনিজসকলে কিং সাম্ৰাজ্যৰ সময়ত। চীনৰ প্ৰথম সম্ৰাট আছিল কিং হি হুৱাং। এইটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল আৰু শত্ৰুৰ হাতৰ পৰা নিজৰ সাম্ৰাজ্যক ৰক্ষা কৰাৰ বাবে ইমান দীঘলীয়া কৰি নিৰ্মাণ কৰা হৈছিল এই প্ৰাচীৰ। এইটো চীনৰ প্ৰাকৃতিক বাধাৰ বাহিৰেও অন্যান্য অঞ্চলৰ পহৰা দিয়াৰ কামত আৰু উত্তৰ চীনৰ উপজাতি হুইনুঙৰ বিৰুদ্ধে এইটো প্ৰথম পৰ্যায়ৰ ব্যৱস্থা আছিল। হান, হুই, নৰ্দান আৰু জিং সাম্ৰাজ্যৰ সময়ত ইতিহাসত যি কাৰণত সিহঁতে এই প্ৰাচীৰ তৈয়াৰ কৰিছিল, ঠিক একেই কাৰণত চীনৰ প্ৰাচীৰৰ পৰিৱৰ্তন সম্প্ৰসাৰণ পুনৰ নিৰ্মাণৰ উল্লেখ আছে। কথিত আছে যে চীনৰ মহাপ্ৰাচীৰ চন্দ্ৰৰ পৰা দেখা যায়, কিন্তু পৰৱৰ্তী সময়ত এই কথা মিছা বুলি প্ৰমাণিত হৈছে। কিন্তু কেইবাগৰাকী নভোচাৰীয়ে আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ পৰা এই প্ৰাচীৰ দেখা পোৱাৰ দাবী কৰিছে।